হাওড়াঘাটৰ পশ্চিম খাটিপুৰা গাঁৱত ভয়াৱহ কৰোনা সংক্ৰমণ বৃদ্ধি প্ৰশাসনৰ তৰফৰ পৰা বিনামূল্যে খাদ্য সামগ্ৰী বিতৰণ গুৱাহাটীৰ ব্যৱসায়ী অজিত দাস অপহৰণ কাণ্ডত মূল অভিযুক্ত কৰ্ণল সিং চিতুৰ মৃত্যু কাৰ্বি আংলঙত চৰকাৰৰ প্ৰবঞ্চনাৰ বিৰুদ্ধে সৰব ডিফু লাংমিলি গাঁৱৰ ৰাইজ ধৰ্ণা প্ৰতিবাদী কাৰ্যসূচীত ৰূপায়ণ নমস্কাৰ ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা এতিয়া কৈছো অসমীয়া প্ৰাইম টাইমৰ পিতং বাতৰিলৈ পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ হাওড়াঘাট নগৰৰ দাঁতি কাষৰীয়া গ্ৰাম্য অঞ্চলত হঠাৎ প্ৰাণঘাতী কৰোনাৰ সংক্ৰমণৰ হাৰ বৃদ্ধি পাইছে হাওড়াঘাট মহকুমাৰ অন্তৰ্গত নমাটি সমষ্টিৰ পশ্চিম খাটিপুৰা গাঁৱত ইতিমধ্যে ভয়াৱহ কৰোনাত আক্ৰান্ত হৈছে অৰ্ধ শতাধিক লোক নমাটি সমষ্টিৰ অন্তৰ্গত পশ্চিম হাতীপুৰত এই পৰ্যন্ত প্ৰাণ সংহাৰী কৰোনাত আক্ৰান্ত হৈছে অৰ্ধ শতাধিক লোক প্ৰশাসনে ইতিমধ্যে পশ্চিম হাতীপুৰা গাঁৱৰ কৰ্মী চুবুৰীক 14 দিনৰ বাবে সম্পূৰ্ণৰূপে কণ্টেইনমেণ্ট জন ঘোষণা কৰিছে ফলত গাঁওখনৰ 82টা পৰিয়ালৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থা শনিবাৰে ভুক্তভোগী পৰিয়াল কেইটা সাময়িক সকাহ দিয়াৰ বাবে কাৰ্বি আংলং জিলাৰ দুৰ্যোগ প্ৰশমন বিভাগৰ তৰফৰ পৰা বিতৰণ কৰা হৈছে চাউল দালি তেল নিমখ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী কণ্টেইনমেণ্ট জোনে আপোনাৰ হাতীপুৰা পশ্চিম হাতীপুৰা গাঁৱত মানে আজি 82 জন হাউচহোল্ডক আমি জিআৰ ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ বাকী আমাৰ লগতে হেৰি ক্ষেত্ৰ বিষয়া ছাৰো আছে লগতে আমাৰ মণ্ডল ষ্টাফখিনিও আছে তেওঁলোকেও আমাক যথেষ্ট সহযোগ কৰিছে বস্তুবিলাক দিয়াত সামগ্ৰী আমাৰ ধৰক গভৰ্ণমেণ্ট গাইডলাইনছ মানে তেওঁলোকে 2000 ৰুপিছৰ এটা এমাউণ্ট থাকে তাৰ ভিতৰত যি সামগ্ৰী কিছুমান সামগ্ৰী দিয়া হৈছে লাগতিয়াল ধৰক তেল নিমখ আপোনাৰ চাউল দালি এইবিলাক দিয়া হৈছে আজি এই ডিচি ফাণ্ডৰ পৰা ৰেচন দিয়া হৈছে আমাৰ পশ্চিম হাতীপুৰা কুৰ্মী চুবুৰীত কোভিড-19 বিশেষকৈ বহু পৰিমাণে বৃদ্ধি পাইছে ইতিমধ্যে 50+ হ'ব পজিটিভ হোৱা প্ৰায় 50+ ডিফুলৈ লৈ যোৱা হৈছে ডিফু শুনিব পাইছোঁ ডিফু টাৰলাংছতে মেডিকেল কেম্প আছে তাতে ৰখা হৈছে আৰু যিবিলাক অলপ চিৰিয়াছ হৈছে তেওঁলোকক ডিফু মেডিকেল কলেজত লৈ যোৱা হৈছে সম্পূৰ্ণ মানে কণ্টেইনমেণ্ট জোন কৰা হৈছে কুৰ্মী চুবুৰীটোত পশ্চিম হাতীপুৰাৰ কুৰ্মী চুবুৰীত কণ্টেইনমেণ্ট জোন কৰা হৈছে গতিকে সকলো প্ৰতি ঘৰে ৰাইজ ওলাই যাব পৰা নাই নিজৰ ঘৰৰ পৰা সেইবাবে আজি ডিচি কোটাৰ পৰা কিছুমান সাহায্য আহিছে খাদ্য ৰেচন আহিছে গতিকে সেই আজি বিতৰণ কৰা হৈ আছে হাওড়াঘাটৰ পৰা গৌতম চন্দ্ৰৰ ৰিপৰ্ট কাট নিউজ গুৱাহাটী ব্যৱসায়ী অজিত দাসৰ অপহৰণৰ কাণ্ডৰ মূল অভিযুক্ত কৰ্ণল সিং চিতু কাৰ্বি আংলঙত আৰক্ষীৰ গুলীত নিহত হয় এই গোপন খবৰৰ ভিত্তিত গুৱাহাটী পাণবজাৰ থানাৰ SP পৃথ্বীৰাজ ৰাজখোৱাৰ নেতৃত্বত বোকাজান মহকুমাৰ অন্তৰ্গত খটখটি আৰু ডিলাই আৰক্ষীৰ সহযোগত আৰক্ষীৰ এটা বৃহৎ দলে কাৰ্বি আংলঙৰ দলদলি সংৰক্ষিত বনাঞ্চলত অভিযান চলায় অভিযানত দলদলি সংৰক্ষিত বনাঞ্চলত আত্মগোপন কৰি থকা অজিত দাস অপহৰণ কাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড কৰ্ণদীপ সিং চিতুক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী আনহাতে অপহৰণ কাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড হিচাপে অভিযুক্ত কৰ্ণদীপ সিং চিতুক AS01E6983 নম্বৰ বলেৰো বাহনখনেৰে ডিফুৰ অভিমুখে আনি থকা অৱস্থাত আৰক্ষীৰ মাৰনাস্ত কাহিৰ ধৃত কৰ্ণদীপে পলায়নৰ চেষ্টা কৰে আৰক্ষীয়ে তেতিয়া পলায়নৰ চেষ্টা কৰা কৰ্ণদীপলৈ লক্ষ্য কৰি গুলী চালনা কৰাত কৰ্ণদীপৰ গাত গুলী লাগে আৰু গুৰুতৰভাৱে আহত হয় আহত কৰ্ণদীপ সিং চিতুক ততাতৈয়াকৈ দিলাই চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে উল্লেখযোগ্য যে
ধৃত কুঁৱৰদীপ সিং যিটো ৰেলৱে আৰক্ষীৰ ইন্সপেক্টৰ হিচাপে কৰ্মৰত আছিল যদিও 2013 চনত নাগালেণ্ডৰ পৰা বহিঃৰাজ্য অবৈধ মাৰণাস্ত্ৰ সৰবৰাহ কৰাৰ অপৰাধত চাকৰিৰ পৰা নিলম্বন হৈ আছিল। বোকাজানৰ পৰা বিষ্ণু লেখাৰ ৰিপৰ্ট কাট নিউজ। 2005 চনৰ ডিমাচা কাৰ্বি ভাতৃঘাতী সংঘৰ্ষত প্ৰাণ যোৱা নিৰীহ পৰিয়ালক ক্ষতিপূৰণ ঘোষণা কৰিও আজি পৰ্যন্ত চৰকাৰে দিয়া নাই ফুটা খৰিও। দুখিত ক্ষোভিত ৰাইজ লাংমিলি প্ৰৱেশ পথত 3 জুনত ৰাইজে মিলি ৰূপায়ণ কৰিলে প্ৰতিবাদী ধৰ্ণা। 16 বছৰ হ'ল ভাতৃঘাতী সংঘৰ্ষত প্ৰাণ যোৱা পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰা আজি 16 বছৰ হ'ল। জানিব পৰা মতে শ্বহীদসকলৰ নামত ৰাজ্য চৰকাৰৰ পৰা 10 কোটি টকা দিয়া হৈছিল। লাংমিলিৰ ৰাইজেও এই 10 কোটিৰ পৰা কিছু অংশ ভাতৃঘাতী সংঘৰ্ষত প্ৰাণ যোৱা মৃতকৰ পৰিয়ালক দিব বুলি আশা কৰিলে। কিন্তু আশা কৰি আজি 16 বছৰটো নাপালে ক্ষতিপূৰণৰ নামত এটা টকাও। পৰিষদৰ বিষয়া আমোলাৰ ওচৰত বহুতো তাঁতবাতি কৰাৰ পিছত মৃতকৰ পৰিয়ালক পৰিষদৰ আমোলা বিষয়াৰ হতুৱাই পোৱালে ভাতৃঘাতী সংঘৰ্ষত প্ৰাণ যোৱা সকলক চৰকাৰে শ্বহীদ বুলি স্বীকৃতি দিয়া নাই। লগে লগে মৃতকৰ পৰিয়াল ক্ষতিপূৰণ পোৱাৰ আশাও ক্ষীণ হৈ গ'ল। কিন্তু লাংমিলিৰ ৰাইজৰ প্ৰশ্ন, যদিহে এই সকলক শ্বহীদ বুলি আখ্যা দিব নোৱাৰে তেন্তে চাৰ্চিং ব্ৰিজে কাণ্ডত প্ৰাণ যোৱা সকল কেনেকৈ শ্বহীদ আখ্যা পালে আৰু 5 লাখকৈ ক্ষতিপূৰণ কেনেকৈ পালে? লাংমিলিৰ ৰাইজক লাগে এই প্ৰশ্নৰ সদুত্তৰ বিচাৰি লাংমিলি গাঁৱৰ ৰাইজে এইদৰে হাতে হাতে প্লে কাৰ্ড লৈ বহিবলগীয়া হ'ল ধৰ্ণাত। লক্ষণীয়ভাৱে ইয়াৰ আগতেও লাংমিলি ৰাইজ চৰকাৰৰ উদাসীনতাৰ বিৰুদ্ধে নিজৰ অধিকাৰ বিচাৰি বহুবাৰ ৰূপায়ণ কৰিলে প্ৰতিবাদী কাৰ্যসূচী। আনহাতে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে চাৰ্চিং ব্ৰিজৰ শ্বহীদসকলৰ স্মৰণত অনুষ্ঠিত সভাত ভাষণ প্ৰসংগত লাংমিলিৰ ৰাইজৰ শ্বহীদ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ কথা ব্যক্ত কৰিও এতিয়া নিজৰ কথাকে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে নিজে গুৰুত্বহীন কৰি পেলোৱা বুলি লাংমিলিৰ ৰাইজে মন্তব্য প্ৰকাশ কৰে সাংবাদিকৰ আগত। Nitu mafan kerap nang tipetik. Nitu mafan kerap nang tipetik. Angke nili tumfan ke kupi cohoy tong. Nangke plak wang lane konsil penta. Charce masor penta nili tum lang nili tum si ki phopa prang. Aron amai bangke. Nili tum to ko ani ning du galang. Jo nili tumfan sitame adhek tumfan ke ko kang nang pensi. Bi wo ke tharason se ingthan kang ni lo adhek tumfan bang ke direct la hele pen ap tikang lo konane mane charchim prise ka sor ke long elo la ke cm sar da hadak mata nili tumfan nang than lo la sinang nili tum lang mili arat phan tame nang pi pon po la bang kret rok phan ke pusi nang ke pu la sinili tum ke la solam chakat teng pen sar bang pa pleng po pusi ning chi thelo pini arni anta meni tumanta long dun de del Langsmili arada tum hala bangso lingkan serini atau lingkan ron maelong akan ke dan nang tum akan dapen sorkar pen kalana dunji kali akhir nanti tikin dunji kali sinon na person towara long si pang nipong towara long si parjat long na person kaca song dengan ke bandar bang isi ningduk memialam pinak na nasi isi sorkar tum aot isi kacelar nahi bang lalo komar ni tum dharna dulu komar ni tum cesong lo pelutang te aning jang jerong gitu asi hala ning ke jangje bang cibi koksi hala dagara tum piposi ka chesong ko piposi dag dharna ke dolo hala so bang chini nai ko bang nili ko bang ke atuma ning ke duk ani kisung lam bang chini dun tha la sinon nili ke chuning riji bang ke da karbiano tumas council kachari bang photum la pen officer tum sita me lang tum ki sung lam bang chini pe minang po la pen lama bang ke aning pang samjin pa che hok jog lam thanon thek nang po aning pi oi lak lutang thala posom sila ke dam bom po la sinili puji ko bang ke dam tang hala tak martair potom han ke panong pen koror ke batangka ke dolo potsi non kachini ana bangke koror ke batangka ke ikelang ni tum kachini bangke lasi hala
kache song holong kiti dun bek atum phan ke laki pi bek na po thek lo lam ki pese alang tum bang pulo la se lang miliar tum chojor cholang ara tum la se la hello la se alang tum chojor cholang chot pen stame tangga poisa chapang room si documents alang tum chapang room iglo la ke death certificate lo la pen police report lo la pena bangke postmortem report lo la pena bangke bank ajak tum ke account avelang account hai hui dalang tum che claim lo la pen che selam lo ke ARO tum la bang so document kadu ko alang tum verify lo mondol tum report NPM lo la bang so report tangjet pena thi la bang so file la ke KAC along council along la bang so file pathai lo la pen pathai de phi la bang so file pini arni an tame wanang deng tong done la bang ke nili tum phala bang so file tum phanang paklang kle la ke council secretary Michael Timung si la bang so la bang ke chini ko News Desk report Kat News Dito mo phan kera bang tipetik কাৰ্বি ফাৰ্মাৰ এছ'চিয়েশ্যন চমুকৈ KFA কেন্দ্ৰীয় কমিটিৰ সৌজন্যত নীলিপ সমষ্টিৰ কৃষক ৰাইজক বিতৰণ কৰে বিভিন্ন কৃষি সঁজুলি KFAৰ সভাপতি অবিনাশ ৰংহাঙৰ উদ্যোগত বিতৰণ কৰা হয় কৃষি সঁজুলিসমূহ বাৰিষাত খেতিৰ বতৰ নমা লগে লগে কাৰ্বি আংলং জিলাৰ ভিন্ন প্ৰান্তত দুখীয়া খেতিয়কসকলক চৰকাৰী কৃষি বিভাগৰ জৰিয়তে কৃষি কাৰ্যত প্ৰয়োজনীয় কৃষি সঁজুলিসমূহ বিতৰণ কৰি থকা হৈছে এনে সময়তে KFA উদ্যোগতো কোৰ স্প্ৰে মেচিনৰ লগতে উন্নত জাতৰ বীজ বিতৰণ কৰা হয় নীলিপত এই সমূহ কৃষি সঁজুলি বিতৰণ অনুষ্ঠানত KSA নীলিপ শাখাৰ প্ৰাক্তন সম্পাদক সুজিত তিমুং প্ৰমুখ্য নীলিপ আঞ্চলিক কমিটিৰ KSA সদস্য ববিয়াকে ধৰি আখৈ ফুটা নীলিচন টকবি আদি কেইবাখনো গাঁৱৰ গাঁওবুঢ়াসকল কৃষি সঁজুলি বিতৰণ অনুষ্ঠানত অংশ লয় উল্লেখ্য যে KFA সভাপতি অবিনাশ ৰংহাঙে ভাষণ প্ৰসংগত নীলিপৰ কৃষক ৰাইজে নিজৰ খেতি মাটিত ভালদৰে খেতি কৰি খেতিৰ যত্ন ল'ব লাগিব আৰু প্ৰয়োজন বিশেষে অনাগত দিনবোৰতো এইদৰে সহায় সহযোগ যিমান পাৰে সহায় সহযোগ আগবঢ়াই যাব বুলি খেতিয়ক ৰাইজক প্ৰতিশ্ৰুতি দিয়ে Nili number branchman. Nili tum la tray, la pen spray machine, la pen la ku, la pen intong, hai long lo. Itum ningarong lo, ate pima khiti claim hormu ni tu hanang piapot, ewan bang pada churu lo. Itu madak komiti dudam si cingbai, cingsai pensi, labang so hormu cipipo. Niliman horen hanse, branch president. Ti anpen bangke, pini nitum on anpen mane katiki ason an bangke penang an pidon nong la se pini nitum isi furkimolo boleh nitum pudia tahenone lo pini niliba farman katiki tom farman. Lasi ke bang jelangan ni sami nitum on anpen nitum asong pen la pendak nilibhawar katiki arat pen sami celang pet pen nitum ansose khiti klem na ansose nitum paprang ponpo lapen ke ni pini ning arong pik lo dak khiti klem tum nitum song phan isi ning che thepan pini nang bardun pen labang so keron ke baga mailong ansose ardina pidun pot kadoga we nilibara do an phan lapen ke khiti klem asong ja do an phan nilitum song hin pen chuning rilo lapen karbeng long angkang pi khiti klem tum hasa nilipini nang tum channel pen alang dam phan chuning kang tu nang tum kadowe khiti ke klem tum nang tum nang bar non nang tum khiti klem atum epeng ge doninga por lo itum khiti klem ansose paching thur nang itum lo ching thur lo bote itum karbeng long ching thur po lalo lasipini itum dang nilibalong bangke penang an khiti ke klem akorte itum aphan itum isi kerap idunlo alang litum la ni to kerapen pini alang litum ke klem gedam long ake joy ba ake sung ban chapajok ipon long po pasini tum ning thelo la si pini nang litum kado we phan chuning ripansi ake ro pipansi nili lam thing tonic long kado Stefan Tenor report Kat News সমস্যা সমানিক বিৰতিৰ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই
কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Pokcukor jinjin tanang na. Igar koy, bong manay, wang sarak thani pokcukor ong. Ko pipo no bong. Pipo lote. Igar koy ni pokcukor luti men duway nang nam bidam thani chichakon elo. Ajo porto lo ke bong. Pharmacy jingkir la po bunan ke. Dam lang no hi kilong beng puji mini. Pokcukor dawai nang pidun tha. Lada ketok 24/7 open pu. Zero anteng puluman. Nangli tum ajat apor lapen ajat arni lewang sitame nili tum Alon Medical Store ke 24/7 ingpu ponlo. Lahen lo Alon Medical Store Icheng si Karbiang Bongpen Kang Pucheng Pharmacy. Labang so pharmacy reke 24/7 ingpu lapen ajat adawai le nang jisita ladak long poniji. Lapen kelong le adawai nangli order pikang lote prapjin pen long poniji. Lasi Difu Medical College and Hospital opposite Alon Medical Store along nangli tumtame Khumrig non. Anso se kachini jiaphan abiar kipia number along Khumrig tame. প্ৰতিপিছত পুনৰ বাতৰি মচিয়াত পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ হাৰকাট সমষ্টিৰ অন্তৰ্গত এখন অতি পুৰণি আৰু বৃহত্তম গাঁও হৈছে এৰা দীঘলী পানী গাঁও অৱৰ্ণনীয় পথৰ অৱস্থাৰ বাবে যাতায়াতত ৰাইজে দীৰ্ঘদিন ধৰি ভুগিছে জমৰ যাতনা প্ৰায় 400তকৈ অধিক পৰিয়ালে বসবাস কৰা এইখন গাঁৱত যাতায়াতৰ বাবে নাই কোনো বাট পথৰ ভাল ব্যৱস্থা নিৰ্বাচন আহিলে প্ৰতিশ্ৰুতি ফুলজাৰি মৰা নেতাসকলেও নিৰ্বাচন যোৱাৰ পিছত অমলি পাহৰি যায় গাঁওখনৰ পৰা মাত্ৰ 2 মাইল দূৰত্বত থকা জনপ্ৰতিনিধি তথা কাৰ্বি আংলং সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য খনসিং ৰংপিয়ে নিৰ্বাচনৰ পিছত পাহৰিলে গাঁওবাসীক স্থানীয় ৰাইজে ভাল পথ নিৰ্মাণ কৰি দিয়াৰ বাবে ইয়াৰ আগতেও বহু মন্ত্ৰী আমোলা ঘৰলৈ আছিলৈ তাত বাতি কৰি বহু চোৰা চেণ্ডেল খহালে তৎসত্ত্বেও নেপালে গাঁৱৰ মাজেৰে যাতায়াতৰ বাবে এখন ভাল পথ বছৰ বছৰ ধৰি এজাক সাধাৰণ বৰষুণ দিলে অচল হৈ পৰে পথ উন্নতিৰ জয়ঢোল বজাই ভাগৰি নপৰা বিজেপি চৰকাৰখনৰ কেতিয়া পৰিব চকু ন্যায় পাবনে স্থানীয় ৰাইজে হয় এতিয়া ৰাস্তাটো এনেকা বেয়া হৈ আছে গাড়ীখন স্লিপ হৈ পেলাই পূৰ্ব দিগৰ গাড়ীটো পশ্চিম ফালে গ'ল ৰাস্তা বহুত বেয়া হৈ আছে অৱস্থাই নাই এতিয়া আমি ৰাইজে কিমান কষ্ট পাই আছো ৰাস্তাৰ অৱস্থা দেখিলে মানে কথাবিলাক মানে বেয়াই লাগি যায় হয় আপুনি পৰিছে নেকি কেতিয়াবা এই ৰাস্তাত আচলতে পৰিছে নেকি আপুনি পৰিছো আৰু বহুত বাৰ পৰিছো অকল আমি নহয় আমি অকল ৰাইজবিলাক পৰি আছো এনেকা এক্সিডেন্ট হৈ আছো মানে আমি এইটো ৰাস্তা মেইন ৰাস্তা আমি পথাৰৰ পৰা আহা যোৱা কৰিবলৈ মেইন ৰাস্তা এইটো হয় হয় কিন্তু এতিয়া এনেকা অৱস্থা হ'ল এতিয়া আমাৰ কোনো ভাত এক মুঠি লৈ যাব নোৱাৰে কঠিয়াত 2 মুঠি লৈ যাব নোৱাৰো এনেকা অৱস্থা হ'ল মানুহ ওলোৱা সোমোৱা কৰিব নোৱাৰে এটা ৰোগী হঠা নিউ বুলি ক'লে এখন গাড়ী নিব নোৱাৰে স্কুটি বাইক এখন লৈ মানুহ ওলাই যাব নোৱাৰে খালী হৈয়ে মানুহ চলাচল কৰিব লগা হৈছে মানুহৰ মানে যাতনা অন্তনা এতিয়া হৈছে দুৰ্ভোগ ভুগিবলগীয়া হৈছে গতিকে চৰকাৰৰ তৰফক আমি বহুতবাৰ অনুনয় বিনয় কৰাৰ পিছতো
নিৰ্বাচন আহিলে বনাই দিম বুলি কয় তাৰপিছত ইয়াৰ ফলাফল একো নাই ফুটুকা ফেনত পৰিণত হয় গতিকে আজিকো প্ৰতিয়ে নহ'ল জনসাধাৰণে বহুত দুৰ্ভোগ ভুগিবলগীয়া হৈছে আমি চৰকাৰৰ তৰফক অনুৰোধ জনাইছোঁ যদি অতি সোনকালে ব্যৱস্থা লৈ ৰাস্তাটো বনোৱাৰ মানে জোৰদাৰ কৰিব লাগে খোজকাঢ়ি যাবলৈ ওলাই যাব নোৱাৰোঁ এনেকুৱা বোকা মানে খোজকাঢ়িবও নোৱাৰা হৈছোঁ আজি অত দিনৰ পৰা ৰাস্তাটো বনাই দিম কৰি পেলাই ইলেকশ্যনত জিকিলে বনাই দিম কিন্তু ইলেকশ্যন গ'ল হেৰি গ'ল এতিয়া ৰাস্তাৰ প্ৰতি কোনো খা খবৰে নাইকিয়া হ'ল ইমান অসুখ হৈ থাকে আমি খোজকাঢ়িবলৈ যাব নোৱাৰোঁ ৰাস্তা বেয়া পৰি ধৰি মৰো বুলি যাবলৈ নোৱাৰোঁ অনুৰোধ কৰিছোঁ চৰকাৰে যেন অতি সোনকালে আমাৰ ৰাস্তাটো বনাই কৰি দিয়ে এইটোৱে আমি অনুৰোধ কৰিছোঁ চৰকাৰক ৰাস্তাটো কিমান বছৰৰ পৰা এনেকৈ আজি নবনাকৈ 20 বছৰমানৰ বেছিহে হ'ল নেকি আমিও অহা পাতো ৰাস্তাটো হেৰিয়ে হোৱা নাই মানে 20 বছৰ আপোনালোকে এনেকুৱা দুৰ্ভোগ ভুগি থাকিবলগীয়া হৈছে ভুগিয়ে আছে এনেকুৱা হাওৰাঘাটৰ পৰা গৌতম চন্দ্ৰৰ ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণী সাংবাদিক সন্থাৰ 7 সংখ্যক প্ৰতিষ্ঠা দিৱস খেৰণীত উদযাপিত হৈ যায় কোভিড কালৰ বাবে সম্পূৰ্ণ কোভিড প্ৰটোকলৰ প্ৰতি দৃষ্টি ৰাখি প্ৰতিষ্ঠা দিৱস অনুষ্ঠানটি অনুষ্টুপীয়াকৈ উদযাপন কৰা হয় কাৰ্যসূচী অনুযায়ী পুৱাই সন্থাৰ সভাপতি অলক বৰ্মন বৰবৰুৱাই উত্তোলন কৰে সন্থাৰ পতাকা তাৰ পিছত শ্বহীদ সাংবাদিকসকলৰ স্মৰণত অনুষ্ঠানটিত উপস্থিত সাংবাদিকসকলে গভীৰ শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰা হয় খেৰণী সাংবাদিক সন্থাৰ 7 সংখ্যক বৰ্ষৱতী অনুষ্ঠানৰ লগত সংগতি ৰাখি সন্থাৰ সভাপতি অলক বৰ্মন বৰবৰুৱাৰ পৌৰোহিত্যত অনুষ্ঠিত হয় এখন সভা উক্ত সভাত খেৰণী অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী হাৰসিং ফুৰাই অতিথি হিচাপে অংশগ্ৰহণ কৰে লগতে উপস্থিত থাকে খেৰণী প্ৰেছ ক্লাবৰ সভাপতি মোহন তেৰণ খেৰণী সাংবাদিক সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক তথা কাট নিউজৰ ডেপুটি CEO বীৰেন সিং ইংহি সভাৰ অন্তত মহামাৰী কৰোনাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি খেৰণী সাংবাদিক সন্থাৰ উপদেষ্টাসকলক তেখেতসকলৰ বাসগৃহত গৈ সম্বৰ্ধনা জনোৱা হয় নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ